কোনটো গোচৰ আছিলে আৰু জামিন হৈছে বুলি কোৱা শুনিছোঁ? হয় হয়, আজি মহামান্য ছেছন আদালত মাজুলী জোনমণি ৰাভাৰ জামিন মঞ্জুৰ কৰিছে। জোনমণি ৰাভা আমি বেলবনো জমা দিছোঁ, বেলবনটো একচেপ্ট হৈ গ'লে আৰু তাই ওলাই আহিব মুকলিয়া বা সৰু। কেইটা গোচৰ আছিলে তাইৰ গোচৰটো এনে তাইৰ নামততো তেনেকৈ ডাইৰেক্টলি কোনো গোচৰৰ এলিগেশ্যন নাছিলে। গোচৰটো আছিলে ৰাণা প্ৰঘাগৰ ওপৰত। যিহেতু ৰাণা প্ৰঘাগ তেওঁৰ ভাবি স্বামী আছিলে, তেওঁ এইখিনি বস্তুৰ লগত জড়িত থকা বুলি এটা এলিগেশ্যন আছে। আৰু এলিগেশ্যনটোত আনিছে তেওঁলোকে যে জোনমণিৰ মানে এইটোত মানে গোটেই ঘটনাটোত জোনমণিও মানে জানে বুলি আৰু কনস্পাইৰেচিটো জোনমণিৰটো আনিছে। গতিকে সেইখিনি আদালতে চাব, কোন কি হয়, ন্যায়টো আদালতে কৰিবই। চাৰ্জশ্বিট পুলিচে দিছে, পুলিচে চাৰ্জশ্বিট অলৰেডি ৰেডি কৰিছে বুলি এটা ছাবমিট কৰিছে ৰিপৰ্ট এটা। আমি ইয়াৰ পৰাই জামিন পালোঁ। ঠিক আছে, ধন্যবাদ। হয়, ঠিক আছে।